অসমীয়া ছোৱালী বৰষা চেনেলটোত আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি লৈ আহিছোঁ আপোনালোকৰ বাবে এটি ভাল লগা ভিডিঅ' আৰু সেইটো কি জানে মই আপোনাক মোৰ ইয়াৰিংছবোৰ দেখুৱাম গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু লগতে ভিডিঅ'টো যদি ভাল পায় আপোনালোকে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট যোগেও জনাব কেনেকুৱা হৈছে ভিডিঅ' আৰু যদি আপোনালোকে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰা নাই তেন্তে লাইক কৰি দিব আহক এতিয়া ভিডিঅ'টোৰ ফালে আগবাঢ়ো প্ৰথমতে মই এইযোৰ দেখুৱাম এইযোৰ মই ফ্লিপকাৰ্টত অনলাইন কৰি আনিছিলোঁ আৰু এইযোৰৰ দাম আছিলে 140 আপোনালোকেও আনিব পাৰিব ফ্লিপকাৰ্টত অৰ্ডাৰ কৰি খুব ধুনীয়া কাণফুলি হয় আৰু মই চাই দোকানতো সুধিছিলোঁ দামটো তেতিয়া বহুত বেছি কৈছিলে 200 কৈছিলে গতিকে মই বহুত কমত পাইছোঁ সেইকাৰণে মই এইটো পাৰ্চেছ কৰিছিলোঁ চ' নেক্সট দেখাওঁ আপোনালোকক এইযোৰ আমাৰ ইয়াতে মেলা হৈছিলে তেতিয়া তাৰ পৰা আছিলোঁ আৰু এইযোৰৰ দাম 40 টকা খুব কম দাম সেইকাৰণে মই আনিছিলোঁ আৰু খুব ভাল লাগে আপোনালোকে ভালদৰে চাই লওক ইয়াৰ পিছত আপোনালোকক দেখুৱাম আনটো ইয়াৰ পিছত এইযোৰ চাব এইযোৰ মই মেলাৰ পৰাই কিনিছোঁ আৰু এইযোৰৰ দামো 40 টকাই আছিলে ভাল লাগে এইযোৰ ৱেডিঙৰ কাৰণে খুব ভাল হ'ব তো ইয়াৰ পিছত মই দেখুৱাইছোঁ চিম্পল এইযোৰ আৰু এইযোৰৰ মই নলবাৰী ৰাসৰ পৰা আনিছিলোঁ আৰু এইযোৰৰ দাম 20 টকা আছিলে খুব কম আছিলে সেইকাৰণে আনিছিলোঁ আৰু ইয়াৰ পিছত আৰু এইযোৰ মই দেখুৱাওঁ সেইযোৰ মই মেলাৰ পৰা আনিছিলোঁ এইযোৰ আৰু এইযোৰো 40 টকা আছিলে খুব দাম কম আছিলে সেইকাৰণে আনিছিলোঁ মোৰ এইযোৰ খুব ভাল লগা আছে এইযোৰ দেখুৱাইছোঁ এইযোৰ ঝুমকা আৰু এইযোৰ মই নলবাৰী ৰাসৰ পৰা আনিছিলোঁ আৰু এইযোৰৰ দাম তেতিয়া 40 টকা এইযোৰ আছিলে আৰু এইযোৰ মই খুব ভাল পাওঁ তাৰপিছত এইযোৰ সৰু ঝুমকা দেখুৱাইছোঁ এইযোৰ বহুত সৰু কেতিয়াবা মই চেলৱাৰৰ লগত পিন্ধোঁ ইয়াৰ পিছত দেখুৱাইছোঁ মই সৰস্বতী পূজাৰ কাৰণে কিনিছিলোঁ চাই দোকানৰ পৰা কিনিছিলোঁ আৰু এইযোৰত 50 rupees এইযোৰ আছিলে দাম ইয়াৰ পিছত দেখুৱাইছোঁ এইযোৰ মই সৰস্বতী পূজাৰ কাৰণে এইযোৰ কিনিছিলোঁ ৰঙা তলত তেনেকৈ ওলমি থাকে ভাল লাগে এইযোৰ ইয়াৰ পিছত দেখুৱাইছোঁ মই স্কুলত যেতিয়া কাম কৰিছিলোঁ টিচাৰৰ কাম তেতিয়া মই কিনাৰত যোৱাৰ কাৰণে গৈছিলোঁ এতিয়া মই এইটো 20 কালাৰ দিছিলে তথাপি মই ভাল পাওঁ থৈ দিছিলোঁ নিপিন্ধো ভাল পাওঁ ইয়াৰ পিছত এইযোৰ দেখুৱাইছোঁ ভাল লাগে এইযোৰ ভাল লাগে এনেকৈ ওলমি থাকে মণি আৰু এইটো মই গিফ্ট পাইছিলোঁ মোৰ বাৰ্থডেত মোৰ প্ৰিয়জনৰ পৰা তাৰপিছত দেখুৱাইছোঁ এইযোৰ খুব ভাল লাগে চাই দোকানৰ পৰা কিনিছোঁ আৰু এইযোৰৰ দাম তেতিয়া চাগে 80 আছিলে আৰু লাষ্ট এইযোৰ মই অনলাইন মই কৰা নাই অনলাইন কৰি আনিছিলে যোনে মোক দিছিলে তেখেত মোৰ প্ৰিয়জনে আছিলে আৰু মোৰ বাৰ্থডেত দিছিলে এইযোৰ মই দেখুৱাইছোঁ ধুনীয়া ইয়াৰ ভিতৰত ভৰাইছোঁ ঝুমকা হয় চ' মেটেলৰ হয় ব্লেক মেটেলৰ ধুনীয়া ঝুমকা খুব ভাল পাওঁ খুব ভাল লাগে ঝুমকাযোৰ আৰু এইবোৰে আছিলে আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক কৰিব